শিল্পী সমাজলৈ আহিল পুনৰ এক দুখবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী আৰু আমাৰ মাজত নাই। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু আমাৰ মাজত নাই। হয় বন্ধু বান্ধৱীসকল, তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত বহুদিন ধৰি চিকিৎসাধীন হৈ আছিল আৰু অৱশেষত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। গতিকে বন্ধু বান্ধৱীসকল, জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী আৰু আমাৰ মাজত নাই। ইতিমধ্যে এই খবৰটো আপোনালোকে সকলো গম পাইছে, সকলো ছ'চিয়েল মিডিয়াতে ভাইৰেল হৈ পৰিছে। গতিকে বন্ধু বান্ধৱীসকল, তেওঁৰ খবৰটো পাই বহুত বেছি দুখ লাগিছে। বন্ধু বান্ধৱীসকল, তেওঁ বহুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু অৱশেষত তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ। তেওঁ বহুতো অসমীয়া গান গাইছিল আৰু যেনে সৰা পাতে পাতে এনেকুৱা ধৰণৰ বহুতো ধুনীয়া ধুনীয়া গান গাইছিল। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ এই খবৰটো পাই খুব বেছি দুখ লাগিছে আৰু আমাৰ চেনেলৰ যোগেদি তেওঁৰ এই ভিডিঅ'টো আপোনালোকৰ ওচৰত দিছোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব।